খাদ্য আপুনি এই কাৰণে অপচয় নকৰিব যে আপুনি যি খাদ্য অপচয় কৰে সেই খাদ্যৰ বাবে কোনোবাই হাহাকাৰ কৰি ফুৰে, কাৰণ বহু মানুহে খাবলৈ নাপায় মৃত্যু হয়। বহুতো ঠাইত দেখা যায় যে কিছুমান মানুহে খাবলৈ নোপোৱাৰ ফলত মৃত্যুক আঁকোৱালি লয়। বহু শিশুৰ মৃত্যু তেনেদৰে হৈছে। বিভিন্ন দেশত খাদ্য নথকাৰ বাবে মানুহৰ মৃত্যু হয়। সেয়েহে খাদ্যৰ অপচয় কৰাটো এটা মানৱতা বিৰোধী কাম। খাদ্য অপচয় ৰোধ। খাদ্য অপচয় ৰোধ এটা ঘৰুৱা সমস্যা নহয়, ই এটা বিশ্বজনীন সমস্যা। খাদ্য অপচয় ৰোধ কৰাৰ কিছুমান সহজ উপায়: বজাৰলৈ যোৱাৰ আগতে এখন তালিকা বনাই লোৱা, যিমানখিনি প্ৰয়োজন সিমানখিনি খাদ্য বস্তু ক্ৰয় কৰা, বনোৱা খাদ্য সঠিকভাৱে সংৰক্ষণ কৰা, প্লেটত প্ৰয়োজনতকৈ অধিক খাদ্য নোলোৱা। খাদ্য অপচয় ৰোধ কৰাৰ প্ৰয়োজনীয়তা: খাদ্য সুৰক্ষা আৰু দুৰ্ভিক্ষ ৰোধ কৰা, পৰিৱেশৰ ওপৰত ইতিবাচক প্ৰভাৱ, অৰ্থনৈতিক লাভালাভ, ঘৰুৱা পৰ্যায়ত হওক বা ব্যৱসায়িক পৰ্যায়ত হওক, খাদ্য অপচয় কমোৱাৰ ফলত ক্ৰয় কৰা সামগ্ৰীৰ মূল্য আৰু খাদ্য পেলাই দিয়াৰ ফলত হোৱা লোকচান ৰোধ কৰিব পাৰি।